বিশ্বৰ আটাইতকৈ শীতল 5খন দেশ য'ত তাপমাত্ৰা -30 ডিগ্ৰী সেলসিয়াছ। পৃথিৱীৰ আটাইতকৈ শীতল এই দেশবোৰৰ মানুহে কেনেকৈ জীৱন অতিবাহিত কৰে। শীতকালত ইয়াত মানুহৰ মৃত্যু হলে বৰফৰ বাবে কবৰ দিয়া অসম্ভৱ হৈ পৰে। আপুনি প্ৰথমে ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰক যাতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী মানুহে চাব পাৰে। আপুনি দিল্লী, হাৰিয়ানা, পাঞ্জাবৰ শীতত প্ৰতিদ্বন্দ্বিতা কৰিব লগা হলে বিচলিত হ'ব, কাৰণ এইটো দেখি কাশ্মীৰ, হিমাচল প্ৰদেশ, লেহ, লাডাখৰ মানুহে হাঁহিব। দৰাচলতে কাকো কাৰো সৈতে তুলনা কৰিব নোৱাৰি, কিয়নো লেহ লাডাখৰ শীতকালীন বিলাসিতা উত্তৰ আৰু দক্ষিণ মেৰু অঞ্চলৰ ঠাণ্ডালৈ উৰি যাব, কাৰণ ইয়াত তাপমাত্ৰা কেতিয়াও 0 ডিগ্ৰীৰ ওপৰত নাযায়। সেইকাৰণে সেইবোৰ পৃথিৱীৰ আটাইতকৈ শীতল ঠাই। বহু লোকে ঘৰৰ আটাইতকৈ শীতল দেশবোৰৰ কথা শুনি শীতৰ কাপোৰ হিচাপে আৰু দুটা জেকেট লগাওক। দেশৰ ঠাণ্ডাৰ কাহিনী শুনি ঠাণ্ডা হ'ব আপোনাৰ শৰীৰ, তালৈ যোৱাৰ কথা বাদ দিয়ক। আৰু ইয়াৰ উপৰিও সেই ঠাইবোৰৰ তাপমাত্ৰা ইমান কম যে নাগৰিকৰ সংখ্যা খুব কম। পৰ্যটকসকলে তালৈ যাবলৈ বেছি কল্পনা নকৰে। বিজ্ঞানীসকলে গৱেষণা কৰে সাধাৰণ শীতৰ কাপোৰ পিন্ধি তাত জীয়াই থকাটো অসম্ভৱ। প্ৰথম স্থানত আছে ডম ফুজি ঘোষণা কৰাৰ আগতে এণ্টাৰ্কটিকাৰ ভষ্টক গৱেষণা কেন্দ্ৰক পৃথিৱীৰ আটাইতকৈ শীতল স্থান বুলি কোৱা হৈছিল। 1983 চনত গৱেষকসকলে ইয়াক পৃথিৱীৰ আটাইতকৈ শীতল স্থান বুলি ঘোষণা কৰে। ইয়াত সৰ্বনিম্ন তাপমাত্ৰা হৈছে -82.2 ডিগ্ৰী সেলসিয়াছ। কিন্তু যদি তাপমাত্ৰা ইমান কম হয়, সূৰ্যই ইয়াত আটাইতকৈ দীঘলীয়া সময়ৰ বাবে ইয়াৰ পোহৰ বিয়পাই দিয়ে, তেন্তে কি হ'ব? ডিচেম্বৰত ভষ্টক গৱেষণা কেন্দ্ৰৰ আকাশত 22 ঘণ্টাৰ বাবে সূৰ্য দেখা যায়, কিন্তু সূৰ্যৰ পোহৰৰ বিষয়ে নোকোৱাই ভাল। 1997 চনত ছ'ভিয়েট আমেৰিকা যুক্তৰাষ্ট্ৰই এই গৱেষণা কেন্দ্ৰ স্থাপন কৰে। দ্বিতীয় স্থানত এণ্টাৰ্কটিকাৰ দক্ষিণ মেৰু কেন্দ্ৰত বাস কৰা গৱেষকসকলে বছৰত এবাৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত দেখিছে। এণ্টাৰ্কটিক মালভূমিত অৱস্থিত এই ঠাইত বৰফৰ বাহিৰে আন একো দেখা নাযায়। ইয়াত গ্ৰীষ্মকালত সৰ্বাধিক তাপমাত্ৰা -12 ডিগ্ৰীতকৈ অধিক নহয়। নিম্নতম তাপমাত্ৰা হৈছে -82.8 ডিগ্ৰী। 1982 চনত গৱেষকসকলে এই ঠাইখনক আটাইতকৈ শীতল ঠাই বুলি ঘোষণা কৰে। তৃতীয় স্থানত আছে ডেনালি। ই উত্তৰ আমেৰিকাৰ সৰ্বোচ্চ পৰ্বত। ইয়াৰ আন নাম মাউণ্ট কিনলে। ইয়াৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা 6000 মিটাৰতকৈ অধিক। প্ৰতি বছৰে বহুতো পৰ্বতাৰোহী এই শিখৰত আৰোহণ কৰে। তাত অলপ বতৰ কেন্দ্ৰ আছে। 2003 চনত ইয়াৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল -73.8 ডিগ্ৰী সেলসিয়াছ। ডেনালি অঞ্চলত বাস কৰা লোকসকলে কোভোকোন প্ৰজাতিৰ। তেওঁলোক ইয়াত প্ৰাচীন জনজাতি। চতুৰ্থ স্থানত গ্ৰীণলেণ্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ। গ্ৰীণলেণ্ড হৈছে এক বিশাল বৰফৰ চাদৰ। ইয়াত মানুহৰ সংখ্যা যথেষ্ট কম। ইয়াতেই ক্লিংক গৱেষণা কেন্দ্ৰ আছে। 1991 চনৰ ডিচেম্বৰত ইয়াত সৰ্বনিম্ন তাপমাত্ৰা আছিল -69.4 ডিগ্ৰী সেলসিয়াছ। এইটো ইতিহাসৰ সৰ্বনিম্ন তাপমাত্ৰা।